নমস্কাৰ বন্ধুসকল, দীপান কৰ্মী এগ্ৰ ফাৰ্মিংলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ এইজনী গাহৰি পোৱালি দি আছিলে, দি সম্পূৰ্ণ হ'ল, লগতে ফুল পৰি শেষ হ'ল। ফুল পৰি শেষ হৈ যোৱাৰ পিছত কি কাম কৰিব লাগে এইবোৰ আজি আপোনালোকৰ ওচৰত চমুকৈ আলোচনা কৰিম। তো আপোনালোকে পোনপ্ৰথমে এটাই কাম কৰিব লাগিব, ইয়াৰ যিটো প্ৰাইভেট পাৰ্টছ দেখিছে এইটো মুচিব লাগিব। ধুনীয়াকৈ মুচি লৈ পেলাই চাৰিওফালে হিমেক্স স্প্ৰে নকৰিব। স্প্ৰে কৰি দিলে ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে হিমেক্সটো আনিব। হিমেক্স আনি ধুনীয়াকৈ এনেকৈ চাৰিওফালে লগাই ৰাখি দিব, যাতে মাখিয়ে বেয়া নকৰে। বহুতে এইটো ভুল কৰে, কিন্তু এইটো যদি হিমেক্স নলগাওঁ আমি তো মাখি বেয়া কৰি দিব। মাখি বেয়া কৰিলে পোক হৈ যায় আৰু মাছজনী বহুতো কষ্ট পায়। সেইকাৰণে আপোনালোকে এইটো ধুনীয়াকৈ শুকান কাপোৰ লৈ মুচি দিব। শুকান কাপোৰ লৈ মুচি লৈ হিমেক্স চাৰিওফালে এনেকৈ অকণকৈ হিমেক্সটো লগাই দিব, যাতে মাখি বেয়া নকৰে, মাখিয়ে পোক নিদিয়ে। সেইকাৰণে এইজনী ৰাতি হ'ল, এতিয়া মই শুই যাম। শুই গ'লে এইটো মাখি বেয়া কৰি দিব পাৰে। সেইকাৰণে মই হিমেক্সটো লগাই দিছোঁ। হিমেক্সটো লগাই লৈ সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ মাখি চাখি বেয়া নকৰে বা বীজাণুৱে উপকাৰ নকৰে। সেইটো কাৰণে আপোনালোকে হিমেক্সটো লগাই তেতিয়া এৰি দিব। আৰু এইটো হিমেক্সটো যেতিয়ালৈকে পাৰ্টছটো ভাল হৈ নাযায় তেতিয়ালৈকে আপোনালোকে দিনটোত 2-3 বাৰ মানে হিমেক্সটো লগাই থাকিব। শুকান কাপোৰে মুচিব, পটাছ দি অকণমান ধুই দিব, তাৰপৰা হিমেক্সটো লগাই থাকিব। ভাল হৈ যোৱাৰ পিছত হিমেক্সটো নলগালে হ'ব। বহুতৰ কি হয়, পোৱালি দিয়াৰ পিছত প্ৰাইভেট পাৰ্টছত পোকে দি দিয়ে। গতিকে পোক নিদিবৰ কাৰণে আপোনালোকে এইখিনি পদক্ষেপ ল'ব লাগিব, যাতে পোক নিদিয়ে। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব। একেকৈ ধন্যবাদ জনালোঁ।